নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ ৰেচিপি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হ'ল ৰঙালাও পাতৰ লগত মাছৰ আঞ্জা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি হ'ল ৰঙালাও পাত। ইয়াক ধুনীয়াকৈ ধুই চুজবিলাক গুচাই চাফা কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ ইয়াক কাটিম, মিহিকৈ কাটিব লাগিব। এনেকৈ মিহিকৈ কাটি আপোনালোকে নহৰু দি ভাজি বনাইও খাব পাৰে। এতিয়া জুই জ্বলাই ল'লোঁ এটা চৌকাত। এতিয়া এটা কেৰাহী পাতি লৈছোঁ। এতিয়া অকণমান পানী দিম। এতিয়া পানীখিনিত কুটি লোৱা লাও পাতখিনি বহাই দিছোঁ। এতিয়া এবাৰ ঢাকোন লগাই দিছোঁ। পানী গৰম আহি গ'ল। এতিয়া দিম অকণমান কলাখাৰ। কলাখাৰটো দিলে লাও পাত ভালকৈ সিজি যাব আৰু শাকত সাধাৰণতে কলাখাৰ দিলে ভাল লাগে আৰু গোন্ধটো ইয়াৰ ধুনীয়া আহে। এতিয়া দিম নিমখ। আকৌ এবাৰ ইয়াত ঢাকোন লগাই দিলোঁ। এয়া চাওক উতলিব আৰম্ভ কৰিলে। এতিয়া দিম মচুৰ দালি। মোৰ মচুৰ দালিখিনিত মগু দালিও মিক্স হৈ আছে। আপোনালোকে অকল মচুৰ দালিও ব্যৱহাৰ কৰিব পাৰে। ইয়াক তললৈ যোৱাকৈ লৰাই দিছোঁ যাতে ভালকৈ সিজি উঠে। এতিয়া আকৌ এবাৰ ঢাকোন লগাই দিলোঁ। এয়া লাও পাতখিনি বইল হৈ গ'ল, ধুনীয়া মিহি হৈ গৈছে। ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলাইছে কলাখাৰ। এইখিনি নহৰুৰ পেষ্ট নমাই ল'লোঁ। এতিয়া দিলোঁ কেৰাহীটোত মিঠাতেল। তেলখিনি অলপ গৰম হ'বলৈ দিলোঁ। এতিয়া দিম পিচি লোৱা নহৰুখিনি। নহৰুখিনি অকণমান ভালদৰে ফ্ৰাই কৰি লওঁ। এতিয়া দিছোঁ হালধিৰ গুড়ি। এতিয়া ইয়াত দিম বইল কৰি থোৱা লাও পাতৰ আঞ্জাখিনি। এইখিনি হ'ল মাছ। ইয়াক আগতীয়াকৈ ফ্ৰাই কৰি থৈ লৈছিলোঁ। আঞ্জাখিনি উতলিছে, ইয়াত দিম এতিয়া মাছ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া আঞ্জা হৈছে আৰু হৈ গ'ল। এতিয়া দুটা বাতি লৈছোঁ, ইয়াত আঞ্জাখিনি বাঢ়ি দিম। হৈ গ'ল ৰেডি। আপোনালোকেও এনেকৈ বনাবচোন। হয়তো কোনোবাই এনেকৈ খাইছে, যিসকলে খোৱা নাই এনেকৈ এবাৰ খাই চাব, বৰ ভাল লাগে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।